हेलो गाइस की खबर আপনার খবর নিশ্চয় ভালে তো গাইস আজি আমি আইছো মা কামাখ্যা মাৰ দৰ্শন কৰিবলৈ সো মোৰ লগত শুভ্ৰ আৰু এইফালে পৰা দেখাই দিব পৰা মানুহ চানুহ বহুত আছে কি কম আৰু সব দেখাই দিম গাইস সব দেখাম কামাখ্যা মন্দিৰৰ ওপৰত উঠি যাম আমি সব ভিডিঅ'টো ভালকৈ চাই দিব বলক তেন্তে বেছি মন নকৰি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ জয় কামাখ্যা মা কামাখ্যা নীল পর্বতে আপোনাৰ ক'ৰ পৰা আহিছে এনে ফুটনাথ ফুটনাথ বাকী সকলোকে আশীৰ্বাদ দি দিব আৰু দেই দিয়ক বাই বাই মা কামাখ্যা হাই হেল্ল' 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 জয় মা কামাখ্যা কি চবৰ আশীৰ্বাদ দিছোঁ ভালে থাকে এনেকৈ আমি খোজকাঢ়ি যাই আছোঁ প্ৰায় 2 ঘণ্টামান হ'ব চাগে ন হয় নে নাই প্ৰায় 2 ঘণ্টা প্ৰায় 2 ঘণ্টা আমি খোজকাঢ়িম কি পাই যাম আমাৰ মা কামাখ্যা মন্দিৰ বঢ়িয়া ক'ৰ পৰা আহিছে আপুনি মই আহিছোঁ তামোলপুৰ বাস্কা ডিষ্ট্ৰিক্টৰ পৰা তামোলপুৰ মানে ভাল লাগিছে নাই ভাল লাগিছে মানে মই বহুত ভাল লাগিছে এইটো আমাৰ সৌভাগ্য আমাৰ শক্তি আছে কাৰণে আমি ইয়াত আহিব ভাৰতৰ মাজত যিটো আমাৰ হয়, হয়। ধৰ্মীয় জেগা আমাৰ কামাখ্যা পাহাৰ নিশ্চয় নিশ্চয় এইটো ভাৰতৰ মাজত মানে আমাৰ অসমৰ কাৰণে ভাগ্যৱান বুলি মনে কৰোঁ মই জয় কামাখ্যা আমিও ভাগ্যৱান জয় মা কামাখ্যা জয় মা কামাখ্যা আগত পইচা দি দিছোঁ হা ঠিক আছে নাই পৰা আশীৰ্বাদ মই জানি গাইজ অকণ ঠাণ্ডা ঠাণ্ডা খাই লওঁ ৰ'ব বৈদ্য গৰম লাগছে না একদম सबके लिए फ्री में है आज कामाख्या खांबोबासी के लिए ये शरबत का सेवा है আপনার ঠাণ্ডা খাই আছে গাইজ পুৰা গৰমত নেকি ঠিকে আছে ঠাণ্ডা খাই আছে এই আৰু এই বস্তু ভাল কাম আছে চবৰে কাৰণে হয় না কাৰোবাৰ পইচা নাচিব পাৰে একদম অৰিজিনেল ম্যাঙ্গো ঠান্ডা বুলি এটা মোৰ কি কম কেদাৰনাথত যায় গাইজ চেম মানে ফিলিংছটো একে আৰু ইয়াত মানে বেছি দিন নহয় কিনে মাজে মাজে বৰষুণ ভাল লাগে আৰু বৰষুণ দিয়া বুলি বৰষুণ অলপ মানে ভিতৰত যাব লাগে শক্তি আছে মা কামাখ্যাৰ আমি যাই আছোঁ এনেকৈ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব লাইক কমেণ্ট কৰি দিয়ক তেতিয়া মোৰ উৎসাহটো অলপ বাঢ়ি যাব গাইজ আমি প্ৰায় আধা ঘণ্টামান খোজকাঢ়ি এতিয়া অলপ বহিছোঁ মানে ভাগৰ লাগিছে ইয়াৰো বোলে ভৰি উঠাইছে অলপ কি হ'ব ভাই যাব পাৰিনে নাই যাব লাগিব আৰু গাইছ সেইফালে দেখিছে পূৰা নিজৰা বৈ আহিছে ওপৰৰ পৰা আৰু মানে কি এটা কথা মই কৈ দিছোঁ গাইছ মানে গাইছ আজি মানে মন্দিৰত যিমান ভক্ত আহিছে হাজাৰ হাজাৰ ভক্ত মানে সকলোৰে কাৰণে মানে একদম বিনা মূল্যে ফ্ৰীতে মানে জুচ চুচ দি আছে আৰু জুচ তাৰপিছত পানী বটল যাক যি লাগে আৰু এইখিনি মানে গাইছ মানে ভাল লাগিছে কাৰণ মানে বহুতৰ থাকেতো মানে অলপ মানে পইচাৰ প্ৰব্লেম বা কিছুমান বাবা চাবা আহিছে মানে সকলোৰে কাৰণে চবৰ কাৰণে ফ্ৰী গাইছ তো আপোনালোকে আহি যাওক আৰু জুচ খাই যাওক আৰু গাইছ বহুত সময় গৈ অলপ ভাবিলোঁ আৰু ৰখি দিওঁ কাৰণ ভাগৰ লাগিছে ইমান গৰম একদম কি ক'ম আৰু চবফালে মানুহ কি ক'ম মানুহ একদম অগণন মানুহ গাইছ 1000 মানুহ আৰু হাজাৰ চ' এইখানে গোটেই গুৱাহাটীখন চাই লওক এবাৰ এয়াই আছিল গুৱাহাটীখন দেখি থাকে বতৰৰ মহিমা গাইছ ক'ব নোৱাৰি এইমাত্ৰ বৰষুণ ৰ'দ দিছোন বলক আমাৰ যাত্ৰা আৰম্ভ কৰোঁ গাইছ দেখিছেনে এই গোটেই বিল্ডিং এইগিলা কি ভিউ মজা জয় মা কামাখ্যা আৰু গাইছ মই এইখিনিতে এটা কথা কৈ দিওঁ মই গাইছ মানে আমি ইমান দূৰ খোজকাঢ়ি আহিছোঁ তোৰ বিশ্বাস মানে অলপ মানে গাইছ ভাগৰ লগা নাই আৰু গাইছ এইখিনি কি ক'ম ইমান হাহাকাৰ মানে বাহিৰৰ পৰা দেখ দিলে বজাই আছোঁ না সেইকাৰণে গাইছ এইখিনি মিট কৰি দিছোঁ আৰু গাইছ এইজন আছে মোৰ ছাবস্ক্ৰাইবাৰ বোলে তেখেতে মোৰ ভিডিঅ' চাইছে আগতে ভাল লাগিছে গাইছ এনেকৈ ছাবস্ক্ৰাইবাৰ লগ পালে বহুতেই ভাল লাগে আহকচোন আৰু আগত কি হয় দেখাই থাকিম আপোনালোকক আৰু গাইছ আমি এনেকৈ যাই আছোঁ পূৰা ওপৰলৈ আৰু এইফালে দোকান মানে দোকান বহুত আছে এইফালে শুভ্ৰ ভাই ভাই কি ক'বি কিবা ক'বি নেকি এনেই পালোৱে আৰু বেছি দিন নাই মানে কমচে কম 1 ঘণ্টা হৈ গ'ল 1 ঘণ্টা খোজকাঢ়িলোঁ আমি আৰু গাইছ বহুত খোজকাঢ়ি এতিয়া মানে অলপ পেটটো পূজা কৰি লওঁ নেকি এইফালে আহি পৰঠা চাটনি আছে শুভ্ৰ ভাই কি ক'বি আমি এতিয়া আহিলোঁ কিবা এটা কামাখ্যা নীল পর্বতে চবফালে এইবোৰ পূৰা একদম বেংগলী দোকান থাকে আৰু এইফালে শুভ্ৰ আহি আছে অলপ
ফাইনালি 2 ঘণ্টা খোজ কঢ়াৰ পিছত ফাইনালি আমি কি পাইছোঁ কামাখ্যা মা পাই গ'লোঁ। जय माता रानी का बाबा बोलो। आप कहाँ से आए हो? मध्य प्रदेश से मध्य प्रदेश से। थोड़ा आपके बारे में कुछ मध्य प्रदेश का हूँ। कालका दास जी महाराज नाम है। माता कामाख्या का ऐसी प्रेरणा हुई कि अचानक मुझे वहाँ से आना पड़ा। पहली बार आया हूँ। हम आने के बाद मैंने क्या देखा, यह स्वर्ग नगरी है। मतलब जो आता है यहीं का रह जाता है। माँ कामाख्या की माया जन जन में भक्तों के अंदर लीन हो गई है। लोग दिन रात रात और दिन माँ कामाख्या में आने के लिए बेचैन रहते हैं। ये अम्बुबाची मेला महापर्व 1 वर्ष में मनाया जा रहा है। मैं तो ये सुना था, लेकिन यहाँ आके देखा, कैसा लगा आकर हमारा? यहाँ आके देखा क्या कि यहाँ तो बिल्कुल स्वर्ग ही स्वर्ग है। जीवन में हर सुख लेना है तो अम्बुबाची मेला में आओ, यहाँ हर जीवन का सुख मिलेगा। और माता रानी का आशीर्वाद, करुणामयी माँ का आशीर्वाद सदा बना रहेगा। जय कामाख्या माँ। जय कामाख्या माँ। তো গাইজ এইজন মানে বাবা মানে ক'ৰ পৰা আহিছে আপুনি? হে? মধ্যপ্ৰদেশৰ পৰা আহিছে গাইজ। পূৰা মানে ভাল লাগিছে এতিয়া আপোনাৰ মানে প্ৰথমবাৰ আহিছে মানে ইয়াতে বহুতে ভাল লাগিল। দিয়ক বাই বাই। জয় কামাখ্যা মা। जय कामाख्या माँ। আৰু গাইজ মানে কি ক'ম, বহুতে ভাল লাগিছে। ইফালে আমাৰ মানে বহুত ভাল লাগিছে, কি ক'ম আৰু পূৰা ভাল লাগিছে, শক্তি আছে মাৰ। मस्ती আছে पूरा एकदम ভাল লাগে। हाँ এতিয়া আমাৰ লাহে লাহে গাইজ ঘৰত যামে। এইটো গাইজ দেখিছে মা কামাখ্যা মন্দিৰ মেইনটো পূৰা মানুহ চবফালে মানুহ আৰু মানুহ এইবাৰ ফটো উঠি আছে চব মানুহ। কি খবৰ? বঢ়িয়া বহুত। হা বঢ়িয়া মানে ফালাফালি আৰু পূৰা মা কামাখ্যা। গাইজ সেয়া আমাৰ মামাৰে বাবাক লগ পাই গ'লোঁ। আপুনি ক'ৰ পৰা আহিছে? আগৰতলা। অকলে আহিছে? কোৱাৰ পৰা এনেকৈ আছে, পূৰা শক্তি দিয়ে ভগৱানে, হয়নে? ভাল লাগিল। এটা বঢ়িয়া বস্তু দেখাই আছোঁ। এইটো কি জানেনে? এইটো মানে কস্তুৰী, মানে এই যোনটো মানে হৰিণাৰ মানে নাভি বুলি কয়, মৃগ নাভি। আৰু গাইজ এইটো লৈ ল'লোঁ, পূৰা মজা, ঘৰৰ বাহিৰত থৈ দিম। তো গাইজ এয়া চাই লওক ৰাতিৰ ভিউ, চাই লওক গাইজ পূৰা। চাই লওক এয়া কামাখ্যা মন্দিৰৰ ৰাতিৰ ভিউ গাইজ পূৰা চবফালে মানুহে তলত গাইজ দেখিছেনে? চাওক গাইজ এই ৰাতিও গাইজ কিমান হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটিছে মা কামাখ্যা মন্দিৰত। এয়াই হৈছে শক্তি। আৰু গাইজ এই মা কামাখ্যা মন্দিৰটোৰ লগত গাইজ বহুতো ইতিহাস জড়িত হৈছে। আৰু এই টপিকটোৰ ওপৰত মই এক্সট্ৰাকৈ এটা ব্লগ বনাওঁ আৰু আপোনালোকে চাব গাইজ। আৰু গাইজ ল'ৰাবোৰৰ ফূৰ্তিটো কি ক'ম আৰু পূৰা গাইজ আজিকালি মানে কি কুৰকুৰি নহ'লে গাইজ মানে একোৱে গাইজ ভাল নালাগে, চব মানে আদৰুৱা। আৰু গাইজ এইফালে ৰাতি হৈ আহিছে, বলক আমিও এতিয়া মানে যাব লাগিব শুৱালকুছিলৈ, বলক গাইজ যাওঁ। আৰু গাইজ এয়া আছিল 2024 অম্বুবাচী মেলা। সকলোকে দেখালোঁ, আমিও চালোঁ, ভাল লাগিল। চ' যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ। বাই বাই, জয় অসম। জয় কামাখ্যা মা।